আপোনাৰ ঘৰলৈ ধনাত্মক শক্তি আনিবলৈ নৱৰাত্ৰি পূজাৰ বাবে কিছুমান বাস্তৱ টিপছ। নৱৰাত্ৰি আধ্যাত্মিক নৱীকৰণৰ সময়। দেৱী দুৰ্গাৰ আশীৰ্বাদ লাভ কৰিবলৈ নৱৰাত্ৰি পূজাৰ বাবে উত্তম বাস্তৱ টিপছ জানক। এই নৱৰাত্ৰি বাস্তৱ টিপছসমূহে আপোনাৰ আধ্যাত্মিক সচেতনতা বৃদ্ধি কৰাত সহায় কৰিব আৰু আপোনাৰ ঘৰলৈ মংগল কঢ়িয়াই আনিব। আপোনাৰ ঘৰটো সংগঠিত আৰু পৰিষ্কাৰ কৰক। উৎসৱৰ পৰা ইতিবাচক শক্তি আনিবলৈ আৰম্ভ কৰাৰ আগতে আপোনাৰ ঘৰখন পৰিষ্কাৰ কৰক আৰু এই সুখদায়ক আমেজ সৃষ্টি কৰক। যিবোৰ বাস্তু আৰু উপযোগী নহয়, যেনে পুৰণি কাপোৰ, আলোচনী বা কিতাপ, যিবোৰ আপুনি আৰু ব্যৱহাৰ নকৰে, সেইবোৰ আঁতৰাই পেলাওক। লগতে নৱৰাত্ৰিৰ দানৰ আগতে নিজৰ বেৰত পানী ছটিয়াই দিব। দুৰ্গামাৰ মূৰ্তি সঠিক ঠাইত ৰাখক। নৱৰাত্ৰিৰ সময়ত নিজৰ ঘৰত দুৰ্গা দেৱীৰ মূৰ্তি ৰখাৰ প্ৰথা। এই শুভ ঋতুত সৌভাগ্য আৰু ধন সম্পত্তি আনিবলৈ বাস্তু নীতি অনুসৰি মূৰ্তিক উপযুক্ত স্থানত স্থাপন কৰাটো গুৰুত্বপূৰ্ণ। মূৰ্তিটো উত্তৰ পূব দিশলৈ মুখ কৰি থকাটো নিশ্চিত কৰক, কিয়নো ইয়াক সকলো ধৰ্মীয় কাম কাজৰ বাবে অনুকূল দিশ বুলি গণ্য কৰা হয়। আপোনাৰ সম্পত্তিৰ মূল প্ৰৱেশদ্বাৰটোৱেই এই দিশত হ'ব লাগে, যাতে দৰ্শকে প্ৰৱেশ কৰাৰ সময়ত প্ৰথমে লক্ষ্য কৰে। আপোনাৰ প্ৰৱেশদ্বাৰ আমৰ পাতেৰে সজাই লওক। আপোনাৰ ঘৰলৈ সমৃদ্ধি, বৃদ্ধি আৰু দীৰ্ঘস্থায়ী সুখ কঢ়িয়াই আনিবলৈ আপোনাৰ গেটত আমৰ পাত এজাক ওলোমাই থওক। আমৰ পাত দেৱী লক্ষ্মীৰ লগতো জড়িত আৰু ই আপোনাৰ পৰিয়ালক সুস্বাস্থ্য আৰু ধন সম্পত্তি প্ৰদান কৰিব পাৰে। নৱৰাত্ৰিৰ পূজাৰ সময়ত সহজে বিভিন্ন ধৰণৰ আমৰ পাত পোৱা যায়। সতেজ আমৰ পাত বাছি লৈ ঘৰৰ দুৱাৰ বা গেটৰ পোনে পোনে ওপৰত ৰাখক। মূল দুৱাৰত স্বস্তিকা বনাওক। নৱৰাত্ৰিৰ সময়ত আপোনাৰ মূল দুৱাৰত স্বস্তিকা অংকন কৰিলে নেতিবাচকতা আৰু দুষ্ট আত্মাক আঁতৰাই পেলোৱাটো সহায় কৰে। স্বস্তিক জীৱনৰ 4টা পৰ্যায়ৰ প্ৰতীক: জন্ম, বৃদ্ধি, জীৱিকা আৰু মৃত্যু। ইয়াৰ উপৰিও ইয়াত নাৰী শক্তিৰ বাবে 2টা ৰেখা শক্তি আৰু পুৰুষ শক্তিৰ বাবে 2টা ৰেখা আছে। শিৱ। নৱৰাত্ৰিৰ সময়ত আপোনাৰ সন্মুখৰ প্ৰৱেশদ্বাৰত স্বস্তিকা অংকন কৰিলে তাত শক্তিৰ ভাৰসাম্য ৰক্ষা কৰাত সহায়ক হ'ব পাৰে। উত্তৰ পূব কোণত এবিধ তুলসী গছ ৰোপণ কৰক। নৱৰাত্ৰিৰ সময়ত ঘৰৰ উত্তৰ পূব কোণত তুলসী গছ ৰোপণ কৰিলে আপোনাৰ পৰিয়ালটো অধিক সমৃদ্ধিশালী, শান্তিপূৰ্ণ আৰু সুষমতাপূৰ্ণ হ'ব পাৰে। উৎসৱৰ 9 দিনত এই উদ্ভিদে প্ৰাকৃতিক পৰিষ্কাৰক হিচাপে কাম কৰি আপোনাৰ ঘৰৰ পৰা অবাঞ্ছিত আৱেগ বাহিৰ কৰি শান্তিৰ প্ৰসাৰ ঘটায়। প্ৰায়ে কৰ্মিক দিশ বুলি কোৱা উত্তৰ পূব কোণটোৱেই নেতিবাচক কৰ্মৰ পৰিণতি লাঘৱ কৰাৰ ক্ষমতা আছে। ঘিউৰ চাকি ব্যৱহাৰ কৰক। নৱৰাত্ৰিৰ সময়ত ব্যক্তিয়ে ঘৰত আৰু পূজাস্থলীৰ আশে পাশে ঘিউৰ চাকি ব্যৱহাৰ কৰে। এই চাকিবোৰে দুষ্ট আত্মা আৰু বিৰূপ শক্তিক দূৰ কৰিবলৈ জ্বলোৱা হয়। লগতে আমাৰ আপোনজনক মনত ৰখা আৰু যোগাযোগত থকাত সহায় কৰে। পূজা মন্দিৰত এটা অখণ্ড জ্যোতি ৰাখক। নৱৰাত্ৰিৰ সময়ত আপোনাৰ ঘৰত আধ্যাত্মিক পৰিৱেশ উন্নত কৰিবলৈ আপোনাৰ প্ৰাৰ্থনা স্থানত এটা অখণ্ড জ্যোতি, চিৰন্তন শিখা ৰাখক। বাস্তু বিশেষজ্ঞসকলৰ মতে তেনে কৰিলে ভাগ্য আৰু ধন সম্পত্তি পোৱা যায়। অখণ্ড জ্যোতি আভ্যন্তৰীণ শান্তি আৰু আপোনাৰ অন্তৰ্নিহিত আত্মাৰ সৈতে ঘনিষ্ঠ সংযোগক উৎসাহিত কৰে, কাৰণ ই চিৰন্তন আত্মাক প্ৰতিনিধিত্ব কৰে। কিছুমান বাস্তু বিশেষজ্ঞৰ মতে জ্যোতি শিৱৰ স্বৰ্গীয় পোহৰৰ প্ৰতিনিধিত্ব, যিয়ে আমাৰ জীৱনলৈ দয়া আৰু বুজাবুজি কঢ়িয়াই আনে। শংখ বজালে পৰিৱেশ বিশুদ্ধ হয়। বাস্তুশাস্ত্ৰৰ মতে শংখ বজোৱা আৰু ঘণ্টা বাজিলে দেৱ দেৱী সন্তুষ্ট হয়, যাৰ ফলত পৰিৱেশ শুদ্ধ হয়। বিজ্ঞানীসকলে কয় যে শংখৰ শব্দই কিছুমান অণুজীৱকো ধ্বংস কৰিব পাৰে। ধন, স্বাস্থ্য আৰু সুখৰ বাবে গৰুৰ প্ৰস্ৰাৱ। গৰুৰ প্ৰস্ৰাৱ বা গৰুৰ প্ৰস্ৰাৱৰ সহায়ত ধন সম্পত্তি, সুস্বাস্থ্য, সুখ কঢ়িয়াই আনিব পাৰি। গোটেই ঘৰ বা অফিচত গৰুৰ প্ৰস্ৰাৱ ছটিয়াই দিলে নেতিবাচক শক্তি নাইকিয়া হৈ ইতিবাচকতা আহিব পাৰে। উপাসনাৰ বাবে কিছুমান বিশেষ সামগ্ৰী ব্যৱহাৰ নকৰিব। নৱৰাত্ৰিৰ সময়ত পূজাৰ স্থানটো সহজ আৰু নিৰ্মল কৰি ৰখাটোৱেই উত্তম। আসন, মূৰ্তি, ষ্টেণ্ড বা অন্যান্য পূজাৰ সামগ্ৰীৰ বাবে লোহা বা প্লাষ্টিক ব্যৱহাৰ নকৰিব। বাস্তুৰ মতে এনেধৰণৰ সামগ্ৰী উৎসৱৰ মনোভাৱৰ লগত খাপ নাখায়। বৰঞ্চ প্ৰাকৃতিক সামগ্ৰী বাছি লওক। পিতল, তাম বা মাটি সদায় পচন্দ কৰা হয়। মাটিৰ লেম্প, পিতলৰ ঘণ্টা বা তামৰ লোটাই পূজাক নিমিষতে পৰম্পৰাগত আৰু ইতিবাচক অনুভৱ দিয়ে। এইবোৰৰ দৰে সৰু সৰু পৰিৱৰ্তনে সমগ্ৰ অনুষ্ঠানটোক আৰু অধিক পবিত্ৰ কৰি তোলে। সূৰ্যক পানী আগবঢ়াওক। আন এটা সহজ উপায় হ'ল
নৱৰাত্ৰিৰ সময়ত প্ৰতিদিনে পুৱা উদীয়মান সূৰ্যক পানী আগবঢ়োৱা এটা সাধাৰণ কাৰ্য তথাপিও অতি অৰ্থপূৰ্ণ বাস্তৰ মতে ৰাতিপুৱাৰ সূৰ্যৰ পোহৰত থিয় হৈ পানী আগবঢ়ালে শান্তি আৰু স্পষ্টতা আনে মনক সতেজ আৰু ঘৰখন ইতিবাচক শক্তিৰে ভৰাই তোলে গোটেই 9 দিন এই কাম কৰিলে আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয় আৰু ঘৰখনলৈ আশীৰ্বাদ কঢ়িয়াই আনে